নমস্কাৰ স্বাগতম জানাইছো আসামিজ খেল কুইজলৈ পুনৰবাৰ আপোনালোকৰ আগত আহি উপস্থিত হৈছো এটা নতুন ভিডিঅলৈ পলক তেনেহলে আৰম্ভ কৰো আজিৰ ভিডিঅ খেল কুইজ ভাগ 2 বুল ফাইটিং কোন দেশৰ ৰাষ্ট্ৰীয় খেল উত্তৰ স্পেইন এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা প্ৰথম অসমীয়া জন কোন উত্তৰ ভগেশ্বৰ বৰুৱা এছিয়ান গেমছৰ জন্মদাতা কোন উত্তৰ প্ৰফেসৰ গুৰুদত্ত সন্ধি 2006 চনৰ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা লাভ কৰা খেলুৱৈজন কোন উত্তৰ পংকজ আদৱানী ভাৰতৰ 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভাংকৰ প্ৰতীকটো কি আছিল উত্তৰ ৰংমন নামৰ এটা গড় পোৱালি ক'ত প্ৰথমে গল্ফ খেলৰ উৎপত্তি হৈছিল উত্তৰ স্কটলেণ্ড পদ্মশ্ৰী পুৰস্কাৰ পোৱা প্ৰথম এথলেটিক কোন উত্তৰ মিলখা সিং ভলিবলৰ প্ৰত্যেক পক্ষত কিমানজন খেলুৱৈ থাকে উত্তৰ 6 জন অৰ্জুন পুৰস্কাৰ প্ৰাপ্ত প্ৰথম পুৰুষ এথলীট কোন উত্তৰ গুৰুবচন সিং ৰন্ধাৱা কানাডা কাপ কোন খেলৰ লগত জড়িত উত্তৰ গল্ফ বিজেন্দ্ৰ কুমাৰ সিং কি খেলৰ লগত জড়িত উত্তৰ বক্সিং ভাৰতৰ সৰ্বোচ্চ খেল পুৰস্কাৰ কি উত্তৰ ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ হৈ প্ৰথম কোনে সোণৰ পদক লাভ কৰিছিল উত্তৰ মিথু বৰুৱা ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ